নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি দীঘল বস্তু আৰু চুটি বস্তু কিছুমান চিনাক্ত কৰোঁ আহাচোন। ল'ৰাটোৱে জখলাত উঠিছে। তলৰ কোনডাল জখলা দীঘল? কাষৰ কোনডাল মম বেছি দীঘল? আটাইতকৈ দীঘল গছজোপাত শুদ্ধ চিন দিয়া আৰু আটাইতকৈ চাপৰ গছজোপাত ভুল চিন দিয়া। আটাইতকৈ দীঘল আঙুলিটোত ভুল চিন দিয়া আৰু আটাইতকৈ চুটি আঙুলিটোত শুদ্ধ চিন দিয়া। কাষৰ অক্টোপাছটোত আটাইতকৈ সৰু ঠেংটোত ভুল চিন দিয়া।